ফাগুন মানে খৰাপাত, ফাগুন মানে ধূলিয়ৰী বাট, ফাগুন মানে এক ৰঙীন আভা, যি লাগে পলাশ মদাৰ শিমলুৰ গাত। তিনিটা শব্দৰ এক মায়াখনা শব্দৰ নাম ফাগুন। সকলোৰে বুকুত জাগি উঠা এক অজানা শিহৰণৰ নাম ফাগুন। নেজানো মন ডোলে ফাগুনৰে বাট, সকলোতে উটনৰ বাট, পিছে ফাগুন মানে কেৱল পলাশ মদাৰ শিমলু নহয়। ফাগুন হৈছে সেউজীয়াৰ ঠিকনা, সৃষ্টিৰ বতৰা। জানো মন ডোলে ফাগুনৰে বাট, ফাগুন মানেইতো ভিন্ন ৰঙী আবিৰৰ খেলা। দোকানে পোহাৰে এতিয়া উপলব্ধ ভিন্ন ৰঙী আবিৰ, কাৰণ সমাগত ৰঙৰ উৎসৱ ফাকুৱা। নেজানো মন ডোলে ফাগুনৰে বাট, আমি লাহোৱাল্লাই বিহু সকলোলৈ যাচিলো ৰঙৰ উৎসৱৰ আন্তৰিক শুভকামনা। কি ৰং ৰঙে উতলা, নেজানো মন ডোলে ফাগুনৰে বাট।